হেল্ল' এণ্ড নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ উন্নতি ভিডিঅ'লৈ। তো আপোনালোকে হয়তো মোক এনেকৈ দেখি থাকে পথাৰত অহা বা এনেকৈ আহিলে ভিডিঅ' বনোৱা কিবা বনোৱা, কিন্তু কি কৰিব মানে কি হয় গাঁৱলীয়া জীৱন বা গাঁৱলীয়া কথা, তো এনেকৈয়ে যাব আৰু জীৱনটো। এনেকৈ নাযায় বাৰু, এইটো মিছা কথা। কিবা এটা নহয় কিবা এটা কৰিব লাগিব। তথাপিতো মানে কি আৰু গাঁৱত কৰিবলৈ বেছি বিশেষ নাথাকে, পথাৰত বা এইবিলাকতে বেছি কাম থাকে। যেতিয়া হয়তো বাৰিষাৰ সময়ত এইবিলাক ৰোৱাবিলাক চাওকচোন, বানপানী হৈ পেলাই এই যে ৰোৱাটো যে এনেকৈ বগা বগা এনেকুৱা হৈছে, এইটো মানে হাঁহে ধৰা বুলি কয়। হাঁহে ধৰা বেমাৰ বুলি কয় আমাৰ এইফালে, হাঁহে ধৰা বুলি কয়। আৰু এইটো বেমাৰটো ক'ত কি কেনেকৈ কয় নাজানো, বা বৈজ্ঞানিক নামটো নাজানো, গম পোৱা নাই আজিলৈকে। আমাৰ মানে থলুৱা বা লোকেল ভাষাত হাঁহে ধৰা বুলিয়ে কয়। সপোনতো ভবা নাছিলোঁ এনেকৈ কেমেৰাৰ আগত কথা ক'ম, ভিডিঅ' বনাম, আপলোড কৰি নিজে। আৰু পৰিস্থিতি আৰু সময়ে মানে চেঞ্জ কৰাই দিলে। সৰুৰ পৰা ডাঙৰ হ'লোঁ, এটাই এইম আছিলে চাকৰি চাকৰি চাকৰি। ভাবিছিলোঁ চাকৰি পালে লাইফটো চেঞ্জ হৈ যাব, আৰু চাকৰি লোৱাটো ভাবিছিলোঁ ভালকৈ পঢ়িলে, লেখা পঢ়া কৰিলে চাকৰি পাম, কিন্তু সেইটো আচলতে নহয়। তো গাঁৱলীয়া বুলিও কি ক'ব, আজিকালি গাঁওবিলাকো উন্নত হ'ল আৰু আধুনিকতাৰ ফালে মানে আগবাঢ়ি গ'ল। চবফালে গাঁওবিলাক মানে গাড়ী মটৰ হাবি জাবি এইবিলাক বহুত মানে বস্তু সোমাই গ'ল মানে। আৰু আজিকালি গাঁৱতকৈ চহৰত যিটোহে অৱস্থা বা সমস্যা, মানে গাঁৱতকৈ চহৰতহে বেছি সমস্যাবিলাক বেছি। বানপানীয়ে চাবনে, নে বস্তুৰ দামে চাব, নে গৰম চাব, নে কি চাব। গতিকে তথাপিতো সুধিছোঁ, আপোনালোকে এটা কমেণ্ট কৰি দিব। আপোনালোকৰ মানে মোৰ চাই থকা ভিডিঅ'খিনি কোনে কোনে গাঁও ভাল পায়, গাঁৱত থাকি ভাল পায়, তো কমেণ্ট এটা কৰিব। মোৰ মানে এনেকৈ ভিডিঅ' বনোৱা কনচেপ্টটো কেতিয়াৰ পৰা আহিলে, ফাৰ্ষ্ট মানে যেতিয়া আমাৰ ডিম্পু বৰুৱাৰ ভিডিঅ'বিলাক লাহে লাহে ভাইৰেল হ'ব ধৰিলে, ভাইৰেল মানে কি মানুহৰ মাজত বেছিকৈ যাব ধৰিলে, তেতিয়া মানে সেই কনচেপ্টটো আহিছিলে। মানে কি বনাই এইবিলাক, কেনেকৈ বনাই এইবিলাক বুজিয়ে পোৱা নাছিলোঁ। মানে কি ইউটিউব চেনেল এটা খুলিব লাগে, কিবা কৰিব লাগে, এইবিলাকতো একো বুজিয়ে পোৱা নাছিলোঁ। তাৰপিছত মানে লাহে লাহে গম পাই আহিলোঁ যে ইউটিউব মানে এটা চেনেল কৰিব লাগে, তাত ভিডিঅ' বনাই এনেকৈ আপলোড কৰিলে মানুহে চায় বা মানুহে ভাল পায়, মানে ভাল পোৱা ধৰণৰ এনেকুৱাবিলাক কিছুমান কণ্টেণ্ট বনাব লাগে, হেৰি কৰিব লাগে। ত' এইবিলাক বুজোতে প্ৰায় মোটামুটি 2-3 বছৰ গুচি গ'ল। তো মানে ভিডিঅ' মানে এনেকুৱা ব্লগ বনোৱাৰ এটা হেৰি তেতিয়াৰ পৰা আহিছিলে, কিন্তু ভাবি পোৱা নাছিলোঁ কেনেকৈ বনাম, কেনেকৈ ষ্টাৰ্ট কৰিম, বা ক'ৰ পৰা কেনেকৈ ক'ত কি কৰে, বা কেনেকৈ ভিডিঅ' এডিটিং কৰে, কেনেকৈ ৰেকৰ্ড কৰিম বা কেনেকৈ কৰিম, দামী কেমেৰা লাগিব নে কি লাগিব। ত' সেইবিলাক কনচেপ্ট বুজোতে 2-3 বছৰ গুচি গ'ল। গৈ লাহে লাহে এতিয়া ষ্টাৰ্ট কৰিছোঁ। আৰু ভিডিঅ' বনোৱাৰ হেৰিটো যিটো মানে এটা কনচেপ্ট বা যিটো মানে উদ্দেশ্য থাকে, সেই বস্তুটো মই তেতিয়া ৰিয়েলাইজ কৰিলোঁ যে এই চিষ্টেমটো আগতে আমাক কেনেকুৱা দিছিলে, স্কুলত এটা ডায়েৰী দিছিলে, য'ত মানে কি ডায়েৰী লিখিব লাগে। এটাই বুক দিছিলে, চ' তাত মানে ডায়েৰী লিখিব লাগে, দিনটোত কি কৰিলা কি নকৰিলা। ত' সেইটো গৰমৰ বন্ধৰ সময়ত দিছিলে। তাৰপিছত গৰমৰ বন্ধ দিলে কি বুলিব, গৈ ডায়েৰীটো জমা দিব লাগে। জমা দিয়াৰ পিছত তাত নম্বৰো দিছিলে স্কুলৰ পৰা, আৰু সেইবিলাক পঢ়ি আছিলে কোনে কি কৰিছিলে, কি কৰা নাছিলে। তো সেই বস্তুটো মোৰ এতিয়া লাহে লাহে মানে ধাৰণাটো আহিছে যে এইটো এনেকুৱা চেম চিষ্টেম হয়। জীৱনটোত আপুনি কি কৰিব কি নকৰিব, এইটো এটা সুবিধা। আপোনাৰ হাতত মোবাইলটো থাকে, কেমেৰাটোত ৰেকৰ্ড কৰি পেলাই আপুনি ছেভ কৰি থৈ দিয়ক। মোবাইলটো বেয়া হৈ যাব, কোনো কথা নাই, কিন্তু একাউণ্ট আপোনাৰ কেতিয়াও বেয়া হৈ নাযায় বা ডেমেজ হৈ নাযায়। ত' তেনেকৈ আপোনালোকে যেতিয়া একাউণ্ট মানে কি বনাই তাত ছেভ হৈ থাকিলে, আপুনি একাউণ্টটো লগ ইন কৰি দিলে হৈ যাব। এই বস্তুটো যেতিয়াৰ পৰা আহিলে তেতিয়া ব্লগ বনোৱাৰ ইচ্ছাটো অকণমান বাঢ়িল, আৰু তেনেকৈ লাহে লাহে ষ্টাৰ্ট কৰিছোঁ। আৰু কেনেকুৱা হয় কি হয় নাজানো ভৱিষ্যতে, কিন্তু কৰিব লগা বহুত আছে, আশা কৰি আছোঁ। তো চাওঁ কি হয়। সপোনবিলাক আচলতে সৰুৰ পৰা আৰম্ভ কৰিব লাগে। প্ৰথম আমি বুজি পোৱা নাছিলোঁ, এতিয়া বুজি পাইছোঁ। তেতিয়া ভাবিছিলোঁ যে চাকৰি কৰিম, ভালদৰে পঢ়ি শুনি চাকৰি এটা কৰিম, মানে চাকৰি পামেই আৰু ভাল পঢ়িলে চাকৰি পামেই আৰু তেনেকৈ ভাবিছিলোঁ। মানে ডিগ্ৰী পঢ়িম, মানে বহুত মানে ডাঙৰ এটা চাকৰি পাম, আৰু বহু কিছুমান সপোন আছে সেইবিলাক পূৰণ কৰিম, ডাঙৰ ঘৰ বনাম, কিবা বনাম। এইবোৰে ডাঙৰ সপোন দেখিছিলোঁ, কিন্তু সেইবিলাক কথা যদি এতিয়া ভাবোঁ, এতিয়াৰ লগত মিলাই চাওঁ, তেতিয়া মানে বহুত চেঞ্জ মানে ফাৰ্ষ্ট মানে ভিডিঅ' চোৱা আৰম্ভ কৰিছোঁ ডিম্পু বৰুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ডিম্পু বৰুৱা, তাৰপিছত ইটছি বুটছ বুলি এটা ইউটিউব চেনেল আছে, মানে বিদেশৰ আৰু এগৰাকী মহিলাই বনাই ভিডিঅ', সিহঁতে মটো ব্লগ কৰে অকলে। তাৰ পৰা ইনস্পিৰেশ্যন পালোঁ। আই লাভ ট্ৰেভেল এণ্ড ফুড, বিকাশ চেত্ৰীৰ সেইটো, আৰু নমেডিক ইণ্ডিয়ান, কনিষ্ক গুপ্তা, এনেকুৱা ধৰণৰ মানে কিছুমান ইউটিউব চেনেলৰ পৰা চাই অকণমান ইনস্পায়াৰ্ড হৈছোঁ। আৰু মানে কি মোৰো তেনেকুৱা এটা কৰিব ইচ্ছা, তাৰ কাৰণে সৰু কিছুমান ষ্টেপ লৈ আছোঁ। যিহেতুকে মই প্ৰথম আৰম্ভ কৰিছোঁ ইউটিউবত বা ফেচবুকত ভিডিঅ' দিয়া, মানে ইমান ডাঙৰ এটা আশা নাই, সৰু পৰা আৰম্ভ কৰি গৈ আছোঁ।
নাজানো কিমান যাব পাৰোঁ, কিমান মানে আগুৱাব পাৰোঁ, সেইটো মানে কি আপোনালোকৰ ওপৰত মানে ডিপেণ্ড কৰিব। যদি আপোনালোকে বিশ্বাস কৰে বা আপোনালোকে যদি সেইখিনি মোক সাহস দিয়ে, তেনেহ'লে মোৰ নিশ্চয় আগুৱাই যোৱাত সহায় হ'ব। আৰু আপোনালোকে যদি ভিডিঅ' বনাম বুলি ভাবিছে, ব্লগ বনাম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে আৰম্ভ কৰক। মানুহে কি ক'ব সেইটো আজিকালিৰ দিনত মেটাৰ কৰি কাম নাই। আজিকালি মানুহে ফেচ টু ফেচ কেতিয়াও ক'ব নোৱাৰে, আপোনাৰ পিছত ক'ব। সময় নষ্ট কৰি কাম নাই, যে মানুহে কি ক'ব সেই বস্তুটোৰ ওপৰত সময় নষ্ট কৰি কাম নাই। আপুনি যি কৰিম বুলি ভাবিছে সেইটো এতিয়াই ষ্টাৰ্ট কৰি দিয়ক। ছাকচেছ আপোনাৰ পিছত হৈ যাব, যদি সেইটোৰ প্ৰতি আপুনি আগ্ৰহেৰে কৰি থাকে, লাগি থাকে, যদি সেইটোক সন্মান জনায়। তো মোৰো তেনেকৈ বহুতকেইটা দিন বা বহুতকেইটা বছৰ পাৰ হৈ গ'ল। এতিয়া বেলেগে কি ভাবিব বা বেলেগে কি ক'ব, ইমান এইবোৰ ভাবি কাম নাই। মানে যিটো হ'ব লগা আছে হ'বয়ে। চ' আপোনালোকে ষ্টাৰ্ট কৰি যাওক, বেলেগৰ কথা বাদ দিয়ক। মানে গাঁৱলীয়া লাইফত এইটোৱে ভাল। এনেকৈ গামোচা এখন পিন্ধি আহিছোঁ, গৰম লাগিছে, গামোচা পিন্ধিছোঁ, গেঞ্জিটো পিন্ধিছোঁ, ইফালে ওলাই গৈছোঁ, কোনে একো তাত জাজ নকৰে বা কোনে একো ক'ব নাযায়। চহৰত হ'লে মানে অকণমান প্ৰব্লেম হয় আৰু ঠাণ্ডা দিন পৰিলেও মানে কি য'তে মানে মানুহকেইজন লগ হৈছোঁ বা লগকেইজন লগ হৈছোঁ, তাত জুই ধৰিছোঁ আৰু জুই পুৱাইছোঁ। চ' ঠাণ্ডাৰ দিনত তেনেকুৱা হয়। ত' চহৰীয়া অঞ্চলত মানে অকণমান প্ৰব্লেম হয়, যে যিখিনি কৰিব লাগে নিজৰ এৰিয়াতে কৰিব লাগে। তো আপোনালোকৰো যদি এই ভিডিঅ'টোৰ লগত কিছুমান কথা বা মনৰ লগত আপোনালোকৰ ৰিলেট কৰিছে বা আপোনাৰ জীৱনৰ লগত ৰিলেট কৰিছে, তেতিয়াহ'লে আপুনি যদি য'ত চাই আছে ভিডিঅ'টি, যদি ইউটিউবত চাই আছে, ইউটিউবত আপোনালোকে এটা কমেণ্ট কৰি থৈ যাব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকত যদি চাই আছে তাতেও কমেণ্ট এটা কৰিব আৰু ফ'ল' কৰিব পেজটো। তাতে লগ পাম। বাই বাই, চি ইউ।